Hello, good morning, guys. আজি মানে পুৰা বৰষুণ guys. মানে দুদিন ধৰি পুৰা বৰষুণ দি আছে আৰু বতৰ বেয়া কাৰণ ধান কাটি আছে আমাৰো কাটিছিলে দুদিন মান আগতে কাটিছিলে এফালে পথাৰ এফালে চাওক পুৰা ধান কাটি মুঠিবোৰ পুৰা পানী ভিজি বেয়া হৈ আছে তো গাইস আজি মই দেখুৱাম আপোনালোকক আমাৰ সোণোৱালী ধাননি পথাৰখন আৰু এইফালে চাওক গাইস বৰষুণে পুৰা বৰবাদ দি দিছে আৰু লগতে এইফালে চাওক দেখিছে নহয় এই ছাগলীজনীও পুৰা এনজয় লৈ আছে মানে কি কম আৰু এইফালে চাওক গাইস একদম বেয়াও লাগে মানে ইমান হাজিৰা দি এনেকুৱা পুৰা ভিজি গ'ল ধানবোৰ অৱস্থা নাই ইটো যদি এসপ্তাহ এনেকুৱাই থাকে পুৰা গজালি ওলাব ইটো ধানবোৰ পুৰা গজালি ওলাই যাব আশা কৰোঁ কালিমান ৰ'দ দিব ৰ'দ দি ডাইৰেক্ট মেচিনতে ভৰাই দিওঁ আৰু মেচিন মানে ট্ৰেক্টৰৰ আজিকালি মৰণা দিয়া চিষ্টেমটো বেলেগ হৈ গ'ল আগতে প্ৰথম গৰুৰ লগত দি আছিলে তাৰপিছত হেণ্ড ট্ৰেক্টৰ আহি গ'ল তাৰপিছত এইটো ডাঙৰ ট্ৰেক্টৰখন আহি গ'ল তাৰপিছত এতিয়া আকৌ চাইনিজ মডেল আহি গ'ল ট্ৰেক্টৰ মানে তো কি ক'ব বাকচ লিখীয়া থাকে মানে তাত ভৰাই দিলে মানে একফালে এইটো খেৰ এক সাইড আৰু ধান এক সাইড ওলাই যায় মানে সেই তাত ভৰাই দিব মানে তাত মানে ইমান নুশুকালেও হয় এনেই পানীখিনি শুকাই গ'লে হয় মানে আৰু গাইজ ঘৰত ধান ৰোৱা মাটি আমাৰ ইমান নাই 4 বিঘা মানহে আছিলে তাৰে 1 বিঘাটো তামোল ৰুই দিলোঁ নতুনকৈ আৰু এতিয়া 3 বিঘা আছে আৰু বৰ্তমান তো এইবোৰ গয়া ধান বুলি কয় গয়া ধানটো এডভান্স পকিলে মানে তো সেইখিনি কাটি হ'ল তাৰপিছত ইফালে বাকী আছে আপোনাৰ বৰা ধান আছে ইফালে ইটো আৰু 20 দিন মানৰ পিছত হৈ যাব কাটিবলৈ ইফালে লাহে লাহেকৈ পকিব ধৰি আছে আৰু বেলেগ একো নাই এইখিনিয়ে ইফালে গোটেই তামোল বাগান আছে ইফালে তামোল আৰু গাইছ আজিকালি ধান বেছি লগাই একো কিবাই নাই মানে লাভ নাই এইকাৰণে ভাবিছোঁ ইফালে এইডোখৰটো পুৰা তামোল গছ লগাম বুলি ভাবিছোঁ ৰুম বুলি ভাবিছোঁ যেনিবা তো সেইফালেও আছিলে সেইফালে 1 বিঘা প্ৰায় 1 বিঘামান হ'ব এইখিনিতো মানে গোটেই তামোলে ৰুই দিলোঁ তো পুৰা জংঘল হৈ আছে বলক চাই আহোঁ এপাক বহুত বছৰ হ'ল 1 বছৰ হ'ল নোচোৱাটো তো চায়ে যাওঁ ভাবিছোঁ তো গাইছ আহি পালোহি ইফালে তামোল বাগানত নতুনকৈ ৰুই দিয়া হৈছে ইয়াত সৰু এতিয়া ডাঙৰ হোৱা নাই মানে কমচে কম 3-4 বছৰমান লাগিব গাইছ এইটো ওখ হ'বলৈ বাকী এইফালে সীমা আছে ইফালে বেলেগৰ তেখেতসকলে অলপ এডভান্সকৈ ৰুইছিলে মানে আগতীয়াকৈ তো সেইখিনিলৈকে হ'বলৈ আমাৰ আৰু 3 বছৰমান লাগিব গাইছ আৰু গাইছ এইফালে পুৰা জংঘল আছিলে মানে এইখিনি পুৰা জংঘল তো মই ঘাঁহ মৰা দৰৱ দিছিলোঁ যে সেইকাৰণে এতিয়া য়েল্ল' মই দৰৱ দিয়াটো গাইছ 10 দিনমান আগত দিছিলোঁ তো টাইম লাগে মৰিবলৈ এতিয়া 10 দিনৰ পিছতহে এতিয়া লাহে লাহে অলপ কিবা হৈ আহিছে এইবোৰ চাওক হালধীয়া পৰি গৈছে মানে এইটো লাহেকৈ মৰি যাব কামুৰিলে নেকি কিবা এটা চৰি তো দাৱাইটো বহুত ধৰণৰ আছে মানে কুইক একশ্যনো আছে সোনকালে মৰাৰো আছে তো কুইক একশ্যনটো এনেকুৱা যে যেতিয়া দিব তেতিয়াই মানে পাতবোৰ কি ক'ব এইটো মৰি যাওঁ কিবা কোমল হৈ যায় মানে তো সেইটোৱে কুইক সোনকালে মৰে তাৰপিছত আৰু সোনকালেও গজি উঠে মানে এইটো একো কিবা লাভ নাই সেইটো দি পেলাই তো মই এটা কিনি আনিছিলোঁ মানে অলপ ভাল বিধৰ মানে লাহেকৈ মৰা আৰু সেইটো দিয়াৰ লগে লগে পুৰা মাটিৰ ভিতৰলৈকে যায় মানে শিপা চিপা পুৰা পচি যায় মানে তো সেই বিধৰ দৰৱটো আনিছোঁ মানে মই তো এতিয়া মৰিব ধৰি আছে লাহে লাহে এতিয়া পুৰা চফা হৈ যাব বাগানটো আৰু এইফালে গাইছ এইটোৱে সীমা মানে এইখিনিৰ পৰা এইফালে
ইফালে পুৰা আমাৰ মানে মাটি, তো ইফালে বেলেগৰ হয়, এইটোৱে সীমা মানে। তো গৈ চাওঁ সিফালে, সিহঁতেও মানে পুৰা আগতে জংঘল আছিলে এইখিনিতো, এতিয়া ধুনীয়া হৈ গ'ল মানে, পুৰা উঠিলে চব্জি পুৰা লগাই, পুৰা ধুনীয়া মানে সেউজীয়া। আৰু এইটো কি ক'ব অসমীয়াত, আমিতো মেষ্টা টেঙা বুলি কওঁ, মেষ্টা টেঙাই আৰু বাদ দিয়ক। কিন্তু গুটিবোৰ খাই ভাল লাগে গাইছ, ইয়াৰ সৰু সৰু গুটি ওলাই আছে। এইটো গুটিটো মাছ লগত বঢ়িয়া, কিন্তু খাবলৈ মজা লাগে। আৰু এফালে কলগছ মানে, তামোল গছ ৰুলে কলগছ অকণমানটো ৰুব লাগে গাইছ, তেতিয়া মানে কি হয় কেছটো, তামোল গছ ওচৰত যদি কলগছ ৰোৱা হয়, তেতিয়া মানে কলগছটো পানী বেছি টানে যে, তো সেই পানীৰেই তামোল গছ যিখিনি অভাৱ, পানীৰ অভাৱ, সেইবোৰ মানে তামোলবোৰ টানি লয় মানে কলগছৰ পৰা। তো সেইকাৰণে কলগছ ৰোৱাটো অতি প্ৰয়োজন। আৰু এইফালে চাওক, পুৰা জংঘল মানে, পুৰা জংঘলত আহি গ'লো এতিয়া চাওক, এইফালে পুৰা জংঘল মানে গাইছ, বেয়া জংঘলটো নহয়, এইবোৰে আৰু কলগছ, তামোল গছ সেইবোৰে আছে, আৰু এৰিপাত মানে লাগতিয়াল বস্তুবোৰ আছে, লাগতিয়াল গছবোৰ আছে। আগতে এইখিনিতো বহুত ধান ৰোৱা হৈছিলে মানে, ধান ৰুইছিলে, তো বালি মাটি যে, 10 বছৰমানৰ আগত ইফালে পুৰা বানপানী আহিছিলে মানে, বানপানীৰ প্ৰব্লেম আছিলে আগতে। তো চুইচ গেট, আগত চুইচ গেট আছে, সেইটো বনালে, সেইটো বনোৱাৰ পিছত ভাল হৈ গ'ল মানে চিষ্টেমটো, এতিয়া একো অসুবিধা নাই আমাৰ এইটো এৰিয়াত। আৰু পুৰা ধান ৰুইছিলে মানে এইডোখৰত, তো পুৰা তামোল গছ হৈ গ'ল। আৰু চাওক 10 বছৰৰ পিছত, 10 বছৰটো নালাগে বাৰু, 6-7 বছৰৰ পিছত পুৰা তামোল ওলাবলৈ ধৰিব এইখিনিত, মানে গোটেই মাল হ'ব, মাল পাই যাব পুৰা। তো চাওক এইফালে আনাৰস গছ কিবা কিবিবোৰ বহুত আছে এইফালে। আৰু ইয়াত বেছি দেৰি থকাটো ইমান ভাল নহ'ব, কাৰণ জোক বহুত আছে মানে, এই জোক আছে, সৰু জোক, যিহেতু বৰষুণ দি আছে যে, ৰ'দ চ'দ নাই, তো জোক পুৰা ওলাবলৈ ধৰিছে মানে, তো দিগদাৰ হ'ব। তো যাব লাগিব গাইজ ঘৰলৈ উভতি। তো লগ পাম নেক্সট ভিডিঅ'ত। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব গাইজ। তেতিয়ালৈকে লগ পাম নেক্সট ভিডিঅ'ত।